সকলোকে নমস্কাৰ জনাই আজি এটা ভিডিঅ' আৰম্ভ কৰিলোঁ। এযোৰা পুৰণা কাপোৰ পেলাই দিবলগীয়া কাপোৰ কি কৰি নতুন কৰি পিন্ধিব পাৰি তাকে ভাবিছিলোঁ। এইযোৰা মোৰ মেখেলা চাদৰ আছিলে, বহুত পুৰণি, 14 বছৰ পুৰণি মেখেলা চাদৰ। ইয়াৰ বয়স 14 বছৰ হ'ল আৰু আগতে পিন্ধিছিলোঁ, কিন্তু আজি বহু বছৰৰ পৰা ইয়াক পিন্ধিব পৰা নাই, কাৰণ ইয়াৰ চাদৰখনত লাগিছে বহুত ঠাইত দাগ। তো কেনেকৈ পিন্ধিম, ইমান দাগ লাগিলে। বগা কাপোৰ, মেখেলাখন কিন্তু খুব ভালে আছে আৰু কাপোৰযোৰা মোৰ খুব পচন্দৰ, সেইকাৰণে মই ইয়াক পেলাই দিয়া নাছিলোঁ। এনে আলমাৰিটোত ঠাই দখল কৰি আছিলে ইহঁতে, তো ভাবিলোঁ ইয়াক কিবা কৰা যাওক, পিন্ধিব পৰা কিবা এটা বুদ্ধি। তো এইখন এখন চাদৰ মই এদিন লৈ আহিলোঁ। বেছি দাম নহয় চাদৰখনৰ, 100 টকা লৈছিলে। এখন ৰিহা বুলিয়ে কয় আচলতে। তো ৰিহা চাদৰ এখন লৈ আহিছিলোঁ। তো ভাবিলোঁ ইয়াৰ পট্টিটো, যিটো চাদৰৰ পট্টিটো খুব ভালে আছে আৰু এইখন একদম উকা, ইয়াত একো নাই। তো ইয়াৰ পট্টিটো খুলি মই ইয়াত লগাই দিম বুলি ভাবিছোঁ। কেনেকুৱা লাগিব বা নাজানো, তো চাই থাককচোন ভিডিঅ'টো। এয়া চাওক, ইয়াৰ পট্টিটো খুব ভাল হৈ আছে, একদম ধুনীয়া হৈ আছে পট্টিটো। তো বেজিটো লৈ আহোঁ। এইফালে মই আহি গ'লোঁ বেজি লৈ এতিয়া মই পট্টিটো খুলি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এইফালে চাওক, পুটুককৈ চাদৰৰ পট্টিটো খোলা হৈ গ'ল আৰু এতিয়া মই ইয়াত জুখি আছোঁ। ইয়াত জোখাতে মোৰ কিবা এটা ভুল হৈ গৈছিল। মানে যিখন মই ৰিহা লৈ আহিছিলোঁ এইখন কিন্তু খুবেই চুটি। তো মই আগতে অনুভৱ কৰিব পৰা নাছিলোঁ এইখন চুটি হ'ব বুলি। যেতিয়া মই লেজডাল জুখিলোঁ তেতিয়া ডাঙৰ হৈছিলে লেজডাল। পট্টিটো বহুত দীঘল হৈ ৰৈ গৈছিলে বেছি অংশ। তো এই ৰৈ যোৱা অংশখিনি মই ভাবিছিলোঁ মাজত গেৰ ডিজাইন দি দিম। কিন্তু চাদৰখন যিহেতু বহুত চুটি, সেইকাৰণে তাত গেৰ ডিজাইন নিদি চাদৰটোত দুয়ো মূৰে আৰু জইন কৰি দিলোঁ। দিয়াৰ পিছত চাদৰটো কেনেকুৱা হয় আপোনালোকে চাবচোন। এতিয়া মই আহি গ'লোঁ মেচিনত, পট্টিটো লগাই লওঁ আগতে, তাৰপিছত আপোনালোকে চাব। তো এয়া চাওক, চিলোৱাৰ পিছত কাপোৰযোৰা এনেকুৱা লাগিছে। আৰু এয়া মই পিছদিনাহে মোৰ চিলোৱা কমপ্লিট হৈছে দেই, সেইদিনা হোৱা নাছিল সম্পূৰ্ণ। পিছদিনা আকৌ ভিডিঅ' কৰিছোঁ। তো ইয়াক মই এতিয়া পিন্ধি দেখুৱাম আপোনালোকক কেনেকুৱা লাগে জনাবচোন। এয়া মেখেলাখন আৰু এইখন চাদৰখন। এয়া চাওক, মই পিন্ধি লৈছোঁ। এয়া চাওক, চাদৰখন অলপ চুটি হৈছে, কিন্তু মই চুটি চাদৰে ভাল পাম। বেছি দীঘল হ'লে চাদৰটো মোৰ খুব বেয়া লাগে পিন্ধিবলৈ, আৰু মানে ছাইডতো লেতেৰা লাগে, ছাইডবিলাক মাটিত লাগে, সেইকাৰণে বেছি দীঘল হ'লে বেয়াই পাওঁ মই। এনেকুৱাই ভাল হৈছে মোৰ কাৰণে খুব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ভিডিঅ'টো শেষ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবচোন। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, এটা কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ পেলাই দিয়া কাপোৰযোৰা মই এতিয়া নতুন কৰি ল'লোঁ, মোৰ কিন্তু খুব আনন্দ লাগিছে একদম।